নমস্কাৰ বন্ধু বান্ধৱসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টৰ সন্দৰ্ভত কিছু কথা। কাৰণ আপোনালোকৰ বহুতে সুধি আছে যে অহাকালি মানে আপোনালোকৰ 9 অক্টোবৰ তাৰিখে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টটো দিবনে নিদিয়ে সেইটো কথা বহুতে মেছেজ কৰি সুধি আছে। লগতে বহুতে দুটামান আৰ্টিকলৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি আছে, সেইটো বিষয়ত আলোচনা কৰিম আৰু সেই আৰ্টিকল কেইটা কিমান দূৰ সঁচা কিমান দূৰ মিছা সেই সকলো কথা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে বলক বন্ধু বান্ধৱসকল আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি আৰ্টিকল কেইটা চাই লওঁ, আৰ্টিকল কেইটা কেনেকুৱা ধৰণৰ আৰু কেনেকুৱা কথা উল্লেখ কৰিছে। প্ৰথমতে আমি টাইমছ নাওৰ আৰ্টিকলটো চাই লওঁ আৰু কি কথা উল্লেখ কৰিছে সেইটো বিষয়ত আমি আলোচনা কৰোঁ। আপোনালোকে বহুতে এই স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰিছিল আৰু এই আৰ্টিকলটোত কি লিখাইছে আমি চাই লওঁ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিজাল্ট 2022 এক্সপেক্টেড দিছ উইক ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট অন sebaonline.org চেক আপডেট। মানে আপোনালোকৰ সেবাৰ অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব কৈছে আৰু ৰিজাল্টটো এইটো উইকৰ ভিতৰত দিয়াৰ সম্ভাৱনা আছে বুলি কৈছে। ইয়াৰ পিছত কি আছে চাই লওঁ। ইয়াৰ পিছতো সেম লিখিছে যে এইটো উইকৰ ভিতৰত ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে আৰু সেবাৰ ফালৰ পৰা এতিয়ালৈ অফিচিয়েলি এনাউন্স কৰা নাই আপোনালোকৰ ৰিজাল্টৰ সন্দৰ্ভত। আৰু লিখিছে যে দ্য কেণ্ডিডেট আৰ এডভাইজ টু কিপ চেকিং দ্য অফিচিয়েল ৱেবছাইট ফৰ আপডেট। আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকক আপডেটবিলাক চেক কৰি থাকিব কৈছে। আৰ্টিকলটোৰ তলফালে কি কথা উল্লেখ কৰিছে আমি সেইটো চাই লওঁ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিজাল্ট 2022 ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মানে সেম কথাই নি উল্লেখ কৰিছে যে এইটো সপ্তাহত ৰিজাল্টটো দিয়াৰ কথা আছে, মানে আপোনালোকৰ দিয়াৰ সম্ভাৱনা আছে। লগতে এতিয়ালৈ সেবাৰ ফালৰ পৰা অফিচিয়েলি কোনো এনাউন্স কৰা নাই ৰিজাল্টৰ ডেটটো। লগতে লিখিছে যে কিছুমান ৰিপৰ্টৰ মতে ষ্টেট আসাম ৰিক্ৰুটমেণ্ট ৰিজাল্ট উড বি আপোনালোকৰ 9 অক্টোবৰ তাৰিখে কিছুমান ৰিপৰ্টৰ মতে এনাউন্স কৰাৰ সম্ভাৱনা আছে। আৰু লগতে উল্লেখ কৰিছে যে কেণ্ডিডেট হু এপিয়াৰ্ড ফৰ দ্য এক্সাম আৰ এডভাইজ টু কিপ চেকিং দ্য অফিচিয়েল ৱেবছাইট। আপোনালোকক অফিচিয়েল ৱেবছাইটটো সেবাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিব কৈছে। বৰ্তমান মানে এইটো আৰ্টিকল মতে আপোনালোকৰ 9 অক্টোবৰ তাৰিখে ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে, কিন্তু এতিয়ালৈ সেবাৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট অহা নাই আৰু আপোনালোকক সেবাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিব কৈছে। এতিয়া আমি 2 নম্বৰ আৰ্টিকলটো চাম আৰু এই 2 নম্বৰ আৰ্টিকল মতে কি কথা উল্লেখ কৰিছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টৰ সন্দৰ্ভত। আৰু 2 নম্বৰ আৰ্টিকলটো পাব্লিছ কৰিছিল নৰ্থ ইষ্ট নাও। এতিয়া আমি চেক কৰিম এই আৰ্টিকল মতে কি উল্লেখ কৰিছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টৰ কথা। ইয়াত লিখিছে যে আৰ্টিকলটোত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 ৰিজাল্ট ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট লাইকলি টু বি ডিক্লেয়াৰ্ড অন অক্টোবৰ 9। মানে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টটো 9 অক্টোবৰ মানে অহাকালি দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ পিছত আৰ্টিকলটোত আছে যে ৰিজাল্ট ফৰ দ্য গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মানে আপোনালোকৰ যিখন আপোনালোকৰ এক্সাম হৈছিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সেইটো ৰিজাল্ট আপোনালোকৰ অক্টোবৰ 9ত দিয়াৰ সম্ভাৱনা আছে। লগতে আৰ্টিকলটোত উল্লেখ কৰিছে যে দ্য ৰিজাল্ট ফৰ দ্য আসাম ৰিক্ৰুটমেণ্ট এক্সামটোৰ যি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামটো হৈছিল সেইটো ৰিজাল্টটো সেবাৰ দ্বাৰাই মুকলি কৰিব বা আপোনালোকৰ ৰিজাল্টটো সেবাই মুকলি কৰিব। আপোনালোকে এইটো কথা বুজি পালে যে এইটো আপোনালোকৰ 9 অক্টোবৰ তাৰিখে ৰিজাল্টটো দিয়াৰ সম্ভাৱনাই আছে, কিন্তু অফিচিয়েলি কোনো এতিয়ালৈকে নটিচ অহা নাই বা আপোনালোকৰ অফিচিয়েল আপডেট অহা নাই। আৰু এই আৰ্টিকল দুটাৰ এইটোৱে মিনিং যে আপোনালোকক সম্ভাৱনা আছে কিন্তু অফিচিয়েলি আপডেট অহা নাই। আপোনালোকে অকল সেবাৰ যি অফিচিয়েল ৱেবছাইট আছে সেইটোৱে আপোনালোকে ভিজিট কৰি থাকিব। যেতিয়া আপোনালোকৰ ৰিজাল্ট মুকলি কৰিব তাৰ আগতে এখন অফিচিয়েল নটিচ বা অফিচিয়েল আপডেট এটা আহিব। কিবা ৰিজাল্টৰ সম্পৰ্কত কিবা অফিচিয়েল আপডেট আহিলে আপোনালোকক নিশ্চয়কৈ জনাই দিম। আপোনালোকে আমাৰ চেনেলৰ লগত কানেক্ট হৈ থাকিব। তেনেহ'লে বন্ধু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।